নিশ্চয়কৈ আমি এই মাছগাঁও পবিত্ৰ দ্বাৰা তেখেতৰ ঘৰত তৃতীয় কাৰ্যসূচী মৰ্মে আমি আজি তেখেতৰ ঘৰত আহিছোঁ। আহি পেলাই দেখিছোঁ যিটো দৃষ্টিৰে তেখেতসকলৰ ঘৰৰ সামগ্ৰীবিলাক আলাই আঠনি হৈ আছে, নিশ্চয়কৈ আমিও দুখ লাগিছোঁ। আমাৰ মিছন হিচাপে যিহেতু হোম ৰেস্কিউ এণ্ড ৰিষ্ট'ৰ, এই মিছনটো লৈ আমি অল বড়ো ষ্টুডেণ্ট হিচাপে আমি কাম কৰি আছোঁ। এই হিচাপে আমি তেখেতৰ দুৱাৰা ঘৰত আমি উদ্ধাৰ কৰিম বুলি কাম এতিয়া হাতে কামে লাগি আছোঁ। আমি দেখি পেলাই অনুভৱ লাগিছে যিসকল তেখেতৰ ঘৰৰ সামগ্ৰীবিলাক যি বেয়া হৈ গৈছে বা ফুটিছে বা বেলেগত আলাই আঠনি হৈ আছে, তেখেতক দেখি পেলাই আমিও বহুত দুখ লাগিছোঁ। মানৱতা হিচাপত আমিও মানুহক সহায় দিয়াটো আমাৰ প্ৰয়োজনীয়, আৰু প্ৰয়োজনীয় হিচাপে আমি সেইটো কামটো মানে আমি সিদ্ধান্ত লৈ পেলাই কাম আগবাঢ়ি আছোঁ। কাম কৰি আমি ভালে পাইছোঁ, আৰু যি ঘৰত আমি কাম কৰি সঁহাৰি পাইছে ঘৰৰ পৰা খুব ভালে পাইছোঁ, বেয়া লগা নাই। কিন্তু ভাঙি যোৱা আৰু আলাই আঠনি বস্তু বাহিনীবিলাক, ঘৰুৱা সামগ্ৰীবিলাক দেখি আমি অত্যন্ত দুখ লাগিছোঁ। যিহেতু তেখেতসকল ঘৰত পুনৰ স্থাপন কৰিবৰ বাবে সামগ্ৰীয়ে নাই। ভাত বনাই খাবলৈ যি সকল সামগ্ৰী লাগে, তেখেতসকল ঘৰত একোৱে নাই। ক'বলৈ গ'লে তেখেতসকল ঘৰত চাউল আছিলে, অলপ আলাই আঠনি বানপানীৰ মাজতে হৈ গ'ল। এইবিলাক কাহিনী শুনি পেলাই বা এইবিলাক দৃশ্য আমি নিজ চকুৰে দেখি পেলাই খুব দুখ লাগিছোঁ, আৰু আমি হাতে কামে লাগি পেলাই এই ভাইটিৰ ঘৰ বা দ্বাৰা তেখেতসকলৰ ঘৰটো উদ্ধাৰ কৰিব পাৰোঁ, এই বিষয়টো লৈ পেলাই আমি কাম কৰি আছোঁ। আৰু আজি তৃতীয় দিন হিচাপে আমি আগবাঢ়ি আহিছোঁ। তেনেকৈ মিছন হিচাপে যিহেতু আমি কাম কৰি আছোঁ, তেনেকৈ এইটো অঞ্চলৰ বা আমি যি মিছন লৈ কাম কৰি আছোঁ, সেইটো মিছনটো শেষ হোৱালৈকে আমি কোনো বাধা বিঘিনিটো নেওচি পেলাই আমি কাম কৰি যাম বুলি আমি ওলাই আহিছোঁ। আমি বহুত বস্তু সামগ্ৰী ইয়াত উদ্ধাৰ কৰিছোঁ, যেনে গডৰেজ 2খন, চুৰকেছ এখন, আৰু টিভি, আলমাৰি, আৰু পানী টেংকি, চকী, আৰু বিভিন্ন বোকা তলত গেলি যোৱা বস্তুবিলাক আমি গোন্ধ লৈ পেলাই এতিয়া কাম কৰি আছোঁ। বহুত বস্তু এতিয়াও ভিতৰত আছে, আমি উদ্ধাৰ কৰিব পৰা নাই। নিশ্চয়কৈ আমি পাৰিম, চেষ্টা কৰি আছোঁ।